Hey guys, channel. আৰু বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ, বেয়া নাপাব কাৰণ আমাৰ দুয়োৰে পৰীক্ষা চলি আছিল। আৰু কি কৰিছে চাওকচোন, একদম মানে কাটিবই নাজানে। তো এইকেইদিন নৱৰাত্ৰি চলি আছে কাৰণে মানে বহুত বিজি হৈ আছিলোঁ, লগতে পৰীক্ষাও চলি আছিল কাৰণে। তো আজি নতুনকৈ এটা ভিডিঅ' বনালোঁ। তো আমাৰ যেহেতু নৱৰাত্ৰি চলি আছে, তো আমাৰ নৱৰাত্ৰি কেনেকৈ পালন কৰে মানে দেউতা আৰু মানে ভাইটিয়ে কেনেকৈ মন্দিৰত কি কি কৰে আপোনালোকক আজি সন্ধিয়া দেখাম, মানে এনেই আৰতি কৰিব আৰু তো সেইবিলাক আপুনি দেখাম। তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব আৰু প্লিজ কোনোবা যদি নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু এইয়া চাওক, দেউতাই আমাৰ পূজা কৰি আছে ৰাতিপুৱাই। মই বেছি হাল্লা কৰি নকওঁ দেই, তাৰমানে যদি দেউতাই হাল্লা কৰা গম পায় নহ'লে মোক একদম চৰাব, সেইকাৰণে মই লাহে লাহে কৈ আছোঁ। আৰু সন্ধিয়াখিনি দেখাম, ৰ'ব আপোনালোকে ক'তো গুচি নাযাব দেই, থাকক এইখিনি চাই লওক, তাৰপিছত আহি আছে, টেনশ্যনেই নল'ব। গাইজ কি ক'ব নহয়, একদম মানে আজি 7 দিন হ'ল, মানে আজি সপ্তমী, একদম 7 দিন একো খাব নাই। ই হ'লে ঠিকে থৈছে, একদম তামাম খাই আছে মানে কি বইল ভাত খাই আছে, যিয়ে হওক। মইতো একো খাবও পৰা নাই, মই একদম এইকেইদিন পুৰা লঘোণে আছোঁ। সন্ধিয়া আৰতি কৰাৰ টাইম হ'ল আৰু দাদাই আৰতিৰ কাৰণে কিবা যোগাৰ কৰিছে, তো বলকচোন অকণমান চাওঁ, কিন্তু মনে পাইছে। নাই একো কৰা নাই। আৰু এই বদমাছটোক চাওক, এই মন্দিৰত মনে কি কৰি আছে চাওকচোন। ঐ আৰু এইয়া গুণগুণ আৰু দেউতাই মিলি পেলাই আৰতি কৰি আছে সন্ধিয়া, একদম চাওক আপোনালোকে। তো গাইজ এয়া চাওক, আজি অষ্টমী আৰু আমি নৱমীৰ কাৰণে বজাৰ কৰিব আহিছোঁ, পূজাৰ বজাৰ মানে অহাকালি নৱমীটো। আৰু একদম চাৰিওফালে তামাম ভিৰ হৈ আছে, চাওক এতিয়াহে পূজা লাগিছে, নহ'লে মানে ইমান এটা ভাল লগা নাছিলে আৰু ঘৰত গৈ কিমান ঘৰত থাকিম আৰু, সেইকাৰণে আজি পূজাৰ বজাৰ কৰিব আহিলোঁ। চাওক এইবিলাক চাওক, এইবিলাক লাগিবতো। গুড মৰ্ণিং, আৰু আজি নেক্সট ডে, আৰু মই এনেকৈ চুলি তুলি কাটি একদম টুপিয়ে পিন্ধিছোঁ, লাজ লাগে ন ওলাবলৈ। আজি হ'ল নৱমী, তো আমি আজি কুমাৰী পূজা কৰিব যাম, কিন্তু ক'ত পূজা কৰিব যাম সেইটো ই ক'ব। এটা হিণ্ট দি দিলোঁ, ভিডিঅ' আপোনালোকে লাষ্টলৈকে চাই থাকিব। হওক দিয়ক, বাই, বহুত কাম আছে। আৰু এই আমাৰ মায়ে বনাই আছে ভোগ, এয়া পায়স বনোৱা হ'ল আৰু বনাব লুচি আৰু বহুত কিবা কিবি বনোৱা হৈছে, আৰু তলত বহি বনাই আছে এতিয়া। তো ভিডিঅ' লাষ্টলৈকে চাই থাকিব। গাইজ, বহুত এটা ডাঙৰ প্ৰব্লেম হৈ গ'ল, মানে এটা বহুত দুখৰ খবৰ হ'ল। মানে মই নৱমীৰ ইমান ধুনীয়া ভিডিঅ' বনাইছিলোঁ মানে নকুমাৰী পূজাৰ, কিন্তু কি বা হ'ল একো মানে ৰেকৰ্ডিঙে নহ'ল। তাৰপিছত তাৰে কিছুমান ফটো আছিল, মই সেই ফটোবিলাকক আপোনাক শ্বেয়াৰ কৰি আছোঁ। চ' গাইজ আজি দশমী আৰু আজি মূৰ্তি বিসৰ্জন দিব মানে, তো মূৰ্তি বিসৰ্জনত ময়ো যাম, আপোনালোকে টেনশ্যন নল'ব, কাৰণ মইতো আপোনালোকক ভিডিঅ' বনাই দেখাবই লাগিব ন, তো সেইটো কাৰণে ময়ো গৈ আছোঁ। আৰু এইয়া পেণ্ডেলটো চাওক, এইবাৰ পেণ্ডেল একদম পূৰা আনকমন দিছে, পূৰা চিলাৰ, আৰু এইবিলাক মানুহবিলাক বহি আছে একদম পূৰা
তো এই দুৰ্গা মাক বিদায় দিয়াৰ সময় আহি গৈছে, তাৰমানে বিসৰ্জন দিয়াৰ সময় হৈ গৈছে। আৰু অহা বছৰৰ কাৰণে দুৰ্গা মাক বাই বাই। অহা বছৰ আকৌ আহিব। আৰু এয়া চাওক মানুহবোৰে এতিয়া মূৰ্তিটো গাড়ী উঠাব, তাৰপিছত নদীলৈকে গৈ পেলাই তাত বিসৰ্জন দি দিব। তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। বাপৰে ইমান ভিৰ! 4 দিন প্ল্যানিং আজি ফুর্তিতে ঠাসা বৈঠক থেকে রাখ সব হুল্লোড়ে ভাসা। এইয়া চাওক নদীত বিসৰ্জন দি আছে চাওক। এইয়া একদম ভাগৰ লাগি গৈছে একদম, গম পাইছে? ইমান গৰম দিছে নহয়। 4 দিন প্ল্যানিং আজি ফুর্তিতে ঠাসা বৈঠক থেকে রাখ সব হুল্লোড়ে ভাসা। ধুনুচির ছন্দে সেজে হৃদয়ের তার হবে ষষ্ঠীতেই শুরু।